আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ বিশ্বনাথত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। যোৱাকালি হলমাৰী গাঁৱত 6জন লোকৰ দেহাত ধৰা পৰে কোভিড পজিটিভ আৰু পজিটিভ ৰোগীসকলক বিশ্বনাথ জিলা প্ৰশাসনৰ ফালৰ পৰা কণ্টেইনমেণ্ট জোন ঘোষণা কৰে আৰু প্ৰশাসনৰ হৈ উক্ত স্থানত লাট মণ্ডল ৰমেশ তেৰাং লাট গাঁওবুঢ়া ৰামনাথ তেৰণে খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীও গ্ৰহণ কৰে। আনহাতে কোভিড আক্ৰান্ত 6জন লোকক বিহালী জনতা ভৱন কোৱাৰেণ্টাইন চেণ্টাৰ আৰু বাকী 7জনক পাভৈ কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰশাসনৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লক্ষীমন সংঘ কেথম দৱান লংৰি আমেৰ শুভেচ্ছা। অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশ্বনাথ লখিমপুৰ আৰু অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাক সামৰি জন্ম হোৱা লক্ষীমন সংঘ কেথম দৱান লংৰি আমেৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনাইছে। আজি উক্ত সমিতিৰ প্ৰচাৰ সম্পাদক ৰামিন টিমঙে জানিবলৈ দিয়া মতে সমিতিৰ সভাপতি ৰিচো ইংটিয়া আৰু সাধাৰণ সম্পাদক লক্ষীন্দ্ৰ টিমুঙে যুটীয়াভাৱে কয় যে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান অসমৰ কোভিড পৰিস্থিতিৰ লগত অদম্য সাহসিকতাৰে যুঁজ দিয়াৰ সমান্তৰালকৈ অসমৰ খিলঞ্জীয়া কাৰ্বি জনগোষ্ঠীক শীঘ্ৰেই স্থায়ী ভূমিপট্টা সমস্যা সমাধান কৰা, ভৈয়ামত বসবাস কৰা কাৰ্বিসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে ছেটেলাইট কাউন্সিল গঠন কৰা, পূৰ্বৰ চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি অসম দৰ্শন আঁচনিৰ অধীনত 100খন লক্ষীমন নামঘৰ অৰ্থাৎ দৱানলৈ 2.5 লাখ টকাকৈ অনুদান প্ৰদান কৰা ইত্যাদি জ্বলন্ত সমস্যাসমূহ ক্ষীপ্ৰতাৰে সমাধান কৰিব বুলি আশা ব্যক্ত কৰে। লগতে ধৰ্ষণৰ বলি হোৱা কিশোৰীদ্বয় ক্ৰমে সুমিলা ৰংহাংপি আৰু দীপশিখা শইকীয়াৰ উচিত ন্যায় দি শীঘ্ৰেই দুহিক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদানৰ বাবে সজোৰে দাবী জনায়। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিয়ে এখনি প্ৰেছ বিবৃতি প্ৰেৰণ কৰে। উক্ত প্ৰেছ বিবৃতিত উল্লেখ থাকে যে সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিল্লী ভ্ৰমণত সামাজিক মাধ্যমৰ জৰিয়তে কৰা ঘোষণা কাৰ্বিসকলৰ বিভিন্ন দল সংগঠনৰ সুদীৰ্ঘ বছৰ সংগ্ৰামৰ অন্ত পেলাই কাৰ্বিসকলৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ উদ্দেশ্যে কাৰ্বি শান্তি চুক্তি কৰাৰ সিদ্ধান্তক সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাই আন্তৰিকতাৰে আদৰণি জনায়। লগতে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কাৰ্বি আংলং সাহিত্য পৰিষদ উদ্যোগ লোৱা বাবে আমি সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাই বুলি উল্লেখ কৰে। এইখনতে সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাই এই বিজ্ঞপ্তিৰ জৰিয়তে বিশেষ জনাব বিচাৰে যে কাৰ্বিসকলৰ সমস্যা অকল কাৰ্বি আংলঙতে সীমাবদ্ধ নহয়। স্বাধীনোত্তৰ পিছৰে পৰা প্ৰায় 3 লাখ কাৰ্বি জনগোষ্ঠীয়ে কাৰ্বি আংলঙৰ বাহিৰত অসমৰ বিভিন্ন জিলাত সিঁচৰিতভাৱে বিভিন্ন সমস্যাত জৰ্জৰিত হৈ বসবাস কৰি আহিছে। এই কাৰ্বিসকলৰ সমস্যাখিনিও নুই কৰিব নোৱাৰি। এই কাৰ্বিসকলৰ সমস্যাৰ প্ৰথমতে আছে জনজাতিকৰণৰ সমস্যা। অসমত কাৰ্বিসকল অনুসূচিত জনজাতি হয়, কিন্তু কাৰ্বি আংলঙৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলক সাংবিধানিকভাৱে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাই। সেয়েহে সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাই এই বিজ্ঞপ্তিৰ জৰিয়তে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কাৰ্বি আংলং সাহিত্য চৰকাৰখনক দাবী অনুৰোধ জনায় যে হ'বলগীয়া কাৰ্বি শান্তি চুক্তিৰ জৰিয়তে কাৰ্বি আংলঙৰ বাহিৰত থকা কাৰ্বিসকলক সাংবিধানিকভাৱে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগে। আৰু আনটো দ্বিতীয় দাবী হৈছে এই কাৰ্বিসকলৰ আৰ্থ সামাজিক শৈক্ষিক সাংস্কৃতিক ইত্যাদি দিশত উন্নয়নৰ কাৰণে সুকীয়াকৈ সাহিত্য পৰিষদ গঠন কৰিব লাগে বুলি দাবী জনায়। লগতে ভাষা সংস্কৃতি সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি অধ্যুষিত অঞ্চলৰ 30% কাৰ্বি ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহত কাৰ্বি ভাষা শিক্ষক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া চুক্তি সন্নিৱিষ্ট কৰিব লাগে বুলি সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাই দাবী জনায়। ইয়াৰ উপৰি কাৰ্বিসকলৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ আত্মসংস্থাপন অৰ্থাৎ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত আৰ্থিক স্বাৱলম্বিতাৰ কাৰণে একালীনভাৱে অতি কমেও 100 কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত চুক্তিত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়।
আৰু শেষত কাৰ্বি শান্তি চুক্তিয়ে কাৰ্বিসকলৰ সকলো সমস্যাৰ সমাধানৰ মাধ্যম হিচাপে পৰিগণিত হৈ কাৰ্বিসকলক উন্নয়নৰ দিশত আগবঢ়াই লৈ যোৱাৰ কামনা কৰি পুনৰবাৰ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কাৰ্বি আংলং সাহিত্য চৰকাৰখনক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাই। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা 4,42,694 জনলৈ বৃদ্ধি। অসমত আকৌ 3,948 জনৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। ইয়াৰে 394 জন কাছাৰ, 341 জন কামৰূপ মেট্ৰ', 247 জন নগাঁও আৰু 243 জন ডিব্ৰুগড়ৰ। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 4,42,694 জনলৈ বৃদ্ধি পাইছে। ইফালে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় 3,419 জন লোক। আনহাতে অসমত কৰোনাৰ আক্ৰান্ত 43 জনৰ লোকৰ মৃত্যু হয়। ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 49,158 জন ৰোগী। গুৰুত্বপূৰ্ণ খবৰ হৈছে ব্যক্তিগত হস্পিটেলত কৰোনাৰ ভেকচিনৰ মূল্য নিৰ্ধাৰণ। কেন্দ্ৰ চৰকাৰে ব্যক্তিগত হস্পিটেলসমূহৰ বাবে কৰোনা ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰি দিছে। কোভিচিল্ডৰ প্ৰতি ড'জৰ মূল্য 780 টকা। ইয়াৰে 600 টকা ভেকচিনৰ মূল্য, 5% GST আৰু ছাৰ্ভিচ চাৰ্জ 150 টকা। ইফালে কোভেক্সিনৰ মূল্য 1,410 টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে 1,200 টকা ভেকচিনৰ মূল্য, 60 টকা GST আৰু 150 টকা ছাৰ্ভিচ চাৰ্জ বুলি জানিব পৰা গৈছে। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অতিৰিক্ত বোজা কঢ়িওৱা কয়লা পৰিবাহী ট্ৰাকৰ চলাচল সন্দৰ্ভত কেবিনেট গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মঙলবাৰে কেবিনেটত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। অতিৰিক্ত বোজা কঢ়িওৱা কয়লা পৰিবাহী ট্ৰাকৰ চলাচল নিয়ন্ত্ৰণৰ বাবে মঙলবাৰে কেবিনেট বৰাক উপত্যকাৰ দীঘৰখাল আৰু অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত চৰকাৰী জোখমাখ বিভাগৰ জৰিয়তে প্ৰতিখন কয়লা পৰিবাহী ট্ৰাকৰ ওজন লোৱাৰ ব্যৱস্থা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। এই ব্যৱস্থা পৰীক্ষামূলকভাৱে অহা 31 মাৰ্চলৈকে চলিব বুলি সিদ্ধান্ত লোৱা হয় এই বৈঠকত। আজিৰ আনটো খবৰ হৈছে কলিয়াবৰত দিন দুপৰতে ডকাইতি কাণ্ড। কলিয়াবৰত মঙলবাৰে দিন দুপৰতে সংঘটিত হৈছে দিন ডকাইতিৰ ঘটনা। দিন দুপৰতে আৰক্ষীৰ অস্তিত্বক অস্বীকাৰ কৰি উলুৱনি থানাৰ পৰা প্ৰায় 100 মিটাৰ নিলগৰ পথৰ পৰাই লুট কৰি নিলে 1.5 লাখ টকা। ডকাইতৰ আক্ৰমণত আহত হ'ল এগৰাকী ব্যক্তি। ঘটনাৰ বিৱৰণীৰ মতে কলিয়াবৰৰ হাতীবন্ধাস্থিত ভাৰতীয় ষ্টেট বেংকৰ CSP শাখাত কৰ্মৰত হেমন্ত টিমচিনা নামৰ এগৰাকী ব্যক্তিয়ে 1.5 লাখ টকা বেংকটোৰ পৰা উলিয়াই আনোতে দুখন বাইকত অহা 4 দুৰ্বৃত্তই বন্দুক দেখুৱাই বেগ কাঢ়ি উধাও হয়। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিহাৰত এখন মাদ্ৰাছত বিস্ফোৰণ সংঘটিত হয়। বিহাৰৰ বাংকা জিলাৰ এখন মাদ্ৰাছত এক বৃহৎ বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে মাদ্ৰাছখনৰ অট্টালিকাটো সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। জিলাখনৰ আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ গুপ্তাই BBCৰ আগত আগবঢ়োৱা মন্তব্য অনুসৰি পুৱা 8 বজাত বাংকাৰ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত মাদ্ৰাছ এখনত বিস্ফোৰণটো সংঘটিত হৈছিল। বিস্ফোৰণটো মাদ্ৰাছখনৰ ছাদ আৰু দেৱাল খহি পৰিছিল। ইমান এটা বৃহৎ বিস্ফোৰণ সংঘটিত হৈছে যদিও বিস্ফোৰণটোৰ ফলত কোনো ব্যক্তিৰ প্ৰাণহানিৰ খবৰ পোহৰলৈ অহা নাই। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 19 ছেপ্টেম্বৰৰ পৰা IPLৰ অৱশিষ্ট মেচ হ'ব অনুষ্ঠিত। IPLৰ অৱশিষ্ট মেচসমূহ অনুষ্ঠিত হ'ব 19 ছেপ্টেম্বৰৰ পৰা। সংযুক্ত আৰৱ এমিৰেটছৰ অনুষ্ঠিত হ'ব IPLৰ বাকী থকা মেচসমূহ। আনিত প্ৰকাশ পোৱা খবৰ অনুসৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে IPLৰ বাকী থকা মেচসমূহ আগন্তুক 25 দিনৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। ইয়াৰ উপৰিও প্ৰতিযোগিতাৰ চূড়ান্ত মেচখন 15 অক্টোবৰত অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে টকিঅ' অলিম্পিকলৈ মাজত মাত্ৰ 43টা দিন বাকী। সমাগত টকিঅ' অলিম্পিক প্ৰতিযোগিতাখনক লৈ মাজত মাত্ৰ 43টা দিন। কৰোনা ভাইৰাছৰ বাবে এবছৰ পিছুৱাই দিয়া বিশ্ব ক্ৰীড়া সমাৰোহখন আগন্তুক 23 জুলাইৰ পৰা 8 আগষ্টলৈকে জাপানৰ টকিঅ' চহৰত অনুষ্ঠিত হ'ব। ইতিমধ্যে অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰাৰ লগতে নিজকে বিশ্বশ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰি তুলিবলৈ সাজু হৈ পৰিছে। সকলোৱে কৰি গৈছে কঠোৰতকৈ কঠোৰ অনুশীলন। ব্যক্তিক্ৰম নহয় ভাৰতীয় খেলুৱৈও। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মঙলবাৰে কেবিনেটত লোৱা হয় বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এবাৰৰ পৰা প্ৰতি বছৰে দিয়া হ'ব অসমৰ ৰত্ন বঁটা। এই বঁটাত থাকিব 5 লাখ টকাৰ অনুদান। 3জনক অসম বিভূষণ, 5জনক দিয়া হ'ব অসম বিভূষণ সন্মান।
10জন বিশেষ ব্যক্তিলৈ আগবঢ়োৱা হ'ব অসমশ্ৰী সন্মান। এটা বিশেষ দিনটোত প্ৰদান কৰা হ'ব এই সন্মান। সাহিত্যৰ বঁটাসমূহ হোমেন বৰগোহাঁইৰ জন্মদিনত প্ৰদানৰ সিদ্ধান্ত। ক্ৰীড়া বঁটাসমূহ অৰ্জুন বোগেশ্বৰ বৰুৱাৰ জন্মদিনত প্ৰদান কৰা হ'ব। দিল্লীত বঁটাসমূহ শিল্পী দিৱসত প্ৰদান কৰা হ'ব। বৰদোৱা প্ৰকল্প 35 বিঘা মাটিৰ পুনৰ আবণ্টন। আনটো হৈছে জিলা উপায়ুক্তসকলক বানপানী সাহায্যৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব ক্ষয়ক্ষতিৰ অনুদান উপায়ুক্তই দিব পাৰিব। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মহাত্মা গান্ধীৰ নাতিনীক কাৰাদণ্ড প্ৰদান। মহাত্মা গান্ধীৰ নাতিনীক কাৰাদণ্ড প্ৰদান কৰিছে দক্ষিণ আফ্ৰিকাৰ এক আদালতে। প্ৰবঞ্চনা আৰু জালিয়াতিৰ গোচৰত দোষী সাব্যস্ত হোৱা গান্ধীৰ এগৰাকী নাতিনী হৈছে অশীষলতা ৰামগোবিন্দ। মহাত্মা গান্ধীৰ 4জন পুত্ৰৰ ভিতৰত দ্বিতীয়জন পুত্ৰ মণিলাল গান্ধীৰ কন্যা তথা প্ৰসিদ্ধ মানৱ অধিকাৰ কৰ্মী ইলা গান্ধীৰ জীয়ৰী অশীষলতা। দক্ষিণ আফ্ৰিকাৰ ডাৰবানৰ এখন আদালতে সোমবাৰে 56 বছৰীয়া আশীষলতাক 6 মিলিয়ন ৰেণ্ডৰ প্ৰবঞ্চনা আৰু জালিয়াতিৰ বাবে 7 বছৰৰ কাৰাদণ্ড শাস্তি প্ৰদান কৰিছে। আজি ৰাতিপুৱাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মণিপুৰত গুলীয়াই হত্যা কৰা নিৰীহ গঙাইৰ পৰিয়াললৈ 10 লাখ টকাৰ ক্ষতিপূৰণ আছাম ৰাইফলছৰ। মণিপুৰৰ কাংপকপি জিলাৰ চালৱা গাঁৱৰ এগৰাকী নিৰীহ গঙাইক গুলীয়াই হত্যা কৰি অৱশেষত 10 লাখ টকাৰ ক্ষতিপূৰণ ভৰিব লগা হৈছে আছাম ৰাইফলছে। দেওবাৰে সেনাৰ ব্ৰিগেডিয়াৰ মি আৰোৰা 22 নং আছাম ৰাইফলছৰ ছেক্টৰ কামাণ্ডাৰ মণিপুৰ আৰক্ষী এডিজিপি আৰু কুকি ইংপি সংগঠনৰ মাজত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষিক বৈঠকত ভুক্তভোগী পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ, বৰ্তমান নগদ 1 লাখ টকা প্ৰদান কৰা, দিল্লীৰ অনুমোদন পিছত শীঘ্ৰেই বাংলাবুঙৰ পৰা সেনা চকী হস্তান্তৰ কৰা, ঘটনাৰ তদন্তৰ দায়িত্ব মণিপুৰ আৰক্ষীৰ হাতত দিয়া আৰু বাংলাবুঙৰ গাঁৱত 40জনীয়া আৰক্ষীৰ এখন শক্তিশালী থানা স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।